নমস্কাৰ মই পাণ্ডৱ নমস্কাৰ মই পাণ্ডৱ স্বাগতম জনাইছোঁ মই নতুন ইউটিউব চেনেললৈ। মই আজি আপোনালোকে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। পোনপ্ৰথমতে মই যদি আজি আপোনালোকক সোধোঁ যে বৰ্তমান ভাৰত তথা অসমত কি চলি আছে, তেতিয়াহ'লে প্ৰায় সকলোৱে হয়তো ক'ব যে ইউটিউব বনাম টিকটক। কিন্তু ইউটিউব হ'ল আমেৰিকা আৰু টিকটক হ'ল চাইনা, আৰু কাজিয়া লাগি আছোঁ আমি ইণ্ডিয়াৰ মানুহবিলাকে। এই কথাটো মই বুজি নাপালোঁ, আৰু এই কথাটোৰ বিষয়ে মই একো ক'বলৈ নাযাওঁ। কিয়নো ইয়াত প্ৰশ্নটো হৈছে এটা ভুল প্ৰশ্ন। এই টিকটক ভাৰ্চেছ ইউটিউব প্ৰশ্নটো হৈছে এটা ভুল প্ৰশ্ন, আৰু এই ভুল প্ৰশ্ন এটাৰ উত্তৰ থাকে বুলি মই নাভাবোঁ। আৰু এই টিকটক বনাম ইউটিউবৰ কথাৰ মাজতে অসমৰ এটা গুৰুত্বপূৰ্ণ সমস্যা তল পৰি ৰৈছে। কিয়নো এই লকডাউনৰ মাজতে কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ এটা সিদ্ধান্তই অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইলৈ এটা ভাবুকি কঢ়িয়াই আনিছে। কিন্তু এই সমস্যাটোৰ কথা কোৱাৰ আগতে দিহিং পাটকাইৰ বিষয়ে আমি কিছু কথা জানি লোৱা হওক। দিহিং পাটকাই বৰ্ষাৰণ্য উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ সেই তিনিখন জিলাজুৰি প্ৰায় 575 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। আৰু 2004 চনত এই বৰ্ষাৰণ্যখনৰ প্ৰায় 111.19 বৰ্গ কিলোমিটাৰ এলেকাক দিহিং পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছে। এই বৰ্ষাৰণ্যখনত বহুতো দুষ্প্ৰাপ্য জীৱ জন্তু আৰু গছ গছনি পোৱা যায়। ইয়াৰে ভিতৰত 293 বিধৰ বেলেগ বেলেগ চৰাই পোৱা যায় আৰু প্ৰায় 30 বিধৰ পখিলা পোৱা যায়। আৰু এনেধৰণৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা বৰ্ষাৰণ্যখনে অসমৰ জলবায়ুৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু কেন্দ্ৰীয় বন মন্ত্ৰালয়ে এই লকডাউনৰ মাজতে দিহিং পাটকাইৰ 98.59 হেক্টৰ মাটিত কয়লা খননৰ বাবে কোল ইণ্ডিয়া লিমিটেড নামৰ কোম্পানীটোক অনুমতি প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত নেশ্যনেল বোৰ্ড অৱ ৱাইল্ড লাইফে সেউজ সংকেত প্ৰদান কৰিছে। এতিয়া কথা হ'ল যে আজিৰ দিনত গ্ল'বেল ৱাৰ্মিং আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাক বাধা দিয়াৰ সময়ত দিহিং পাটকাইত গছ গছনি কাটি কয়লা খননৰ অনুমোদন দিয়া কাৰ্য কিমান যুক্তিসংগত। কয়লা খননে তাৰ পৰিৱেশ ধ্বংস কৰাৰ উপৰি তাত থকা জীৱ জন্তুবিলাকৰ জীৱনলৈও এক ভাবুকি কঢ়িয়াই আনিব। গতিকে এতিয়া আমি আমাৰ একমাত্ৰ বৰ্ষাৰণ্যৰ হিতৰ হকে চিন্তা কৰি সজাগ হ'বৰ হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিহিং পাটকাইৰ সমস্যাৰ প্ৰতি দিয়া সঁহাৰিৰ কাৰণে ধন্যবাদ জনাইছোঁ। তেতিয়াহ'লে আহক আমি সকলোৱে মিলি অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন ৰক্ষা কৰোঁ। আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক, যাতে আন দুজন মানুহে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেন্তে আকৌ এটি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈ বিদায়, জয় হিন্দ।